এইবোৰ জেউৰা এটা বাঁহৰ দাম 150 টকা দেখিছে নহয় জেউৰা চাওক জেউৰা অৱস্থা চাওক এই ভেচেলি আইতা গাঁৱৰ গৃহৰ দেই দেখিছে নহয় এয়া আৰু নদী এয়া সেইডোখৰ ভাঙিলে আকৌ ৰাস্তা এইডোখৰ খহিছে ন আগতকৈ বহুত গুচি আহিলে হয় নাই বাৰু অঁ আপোনালোকে আগতীয়াকৈ কিন্তু হেৰি নকৰিলে ভয় আছে আকৌ দেই আৰু 2 বছৰমানৰ পৰা ডাঙৰ কথা হ'ব আহি আছে না ঠিক আছে ৰখ দেই খুৰা ৰাইজ ভেচেলি আইতা ঘৰলৈ আহিলোঁ আজি দেই বেমাৰী গাৰে তাৰপৰা এই ভেচেলি আইতা ঘৰ কাষৰ মানে বৰমা এজনী ঘৰ চাব অৱস্থা এয়া জাজি দেখিছে নহয় ইফালেতো ৰাস্তাটো ভাগি গ'ল অঁ গৈছোঁ এইফালে দেখিছে নাই মানে জাজি এয়া দেখিছে নহয় এতিয়া এই পানী এনেকৈ বৈ আছে অঁ লোকেইটা কোনফালেদি পানী পাৰ হ'ল এইফালে পাৰ হ'ল এইকেইটাইদি পাৰ হ'ল ন অঁ গৰমত দেখাইছোঁ ৰ'বা এই বৰমাজনীৰ ঘৰ চাওক আৰু গৰু তাত বান্ধিছে দেখিছে নহয় অঁ সেইটো ঘৰ তেনেকুৱা হৈ গ'ল ন এতিয়া আমাৰ চোতালতে এনেকৈ পানী আছে আকৌ বৰষুণ দিলে এতিয়া ৰাতি টোপনি নাহে আৰু এয়া দেখিছে নাই বৰষুণ দিলে ৰাতি টোপনি নাহে আৰু এয়া চাওক সেইবোৰ কাপোৰ টোপোলা ধান বাচিলে নাই বান্দৰ ন এইটো পলস কৰি আছিলে এইবোৰ দেখিছে নাই এইটো পলস পৰি আছে নি এইটো চোৱাহি নহয় মই লাইটটো ময়ো দি জ্বলাই লৈছোঁ এইটো পলস ভাল নাই হোৱা মানে অঁ কি এয়া চাওক অঁ এইফালে চাওক ৰাইজ পলস দেখিছে কুকুৰা চুকুৰা কিবা হ'লনি আইতা কুকুৰা নাই হাঁহ এইটো খোলকচোন চাওক হাঁহ কুকুৰা একো হেৰি নহ'লে জানো হাঁহ নাই তাৰখিনি মাৰিবলৈহে ভাল আছে মানুহবিলাক ন মই এইটোৱে ভাবিছোঁ একেবাৰে মহা মাৰি লৈ যোৱাহেঁতেন আপোনাৰ প্ৰথম নহয় ন প্ৰথম আজিয়ে 14 পুৰুষো নাই দেখা ন 14 পুৰুষো দেখা নাই ৰাইজ দেখিছে না হা হ'ব দিয়ক নালাগে অঁ গম পাইছোঁ ন একেহে চব বালি ছটিয়াই থৈছে চব বালি ছটিয়াই থৈছে জানো এতিয়া চৰকাৰে কি দিয়া চৰকাৰে জানিব ন আমিনো কি আমি আৰু মানে এই পানী দিছে ন পানী কণকৈ যে পাইছে সেইটোৱে বহুত দেই এইবোৰ মানে এইবোৰ লিখি মেলি নিলেহি নাই কিবা যেন পইচা দিব বুলি কৈছে এইটো চৌকা অৱস্থা আছে আকৌ ৰাইজ বনাই খাব নোৱাৰা হ'ল ইয়াত ভেচেলি আইতা কাষৰ ঘৰতে মই এওঁলোকৰ ঘৰলৈ আহোঁতে মোক ভেচেলি আইতাৰ ওচৰত বিহু ভিডিঅ' বনাবলৈ আহিলে মোক বিহুৱে চিহুৱে চাহ খাবলৈ মাতি আনে সেইকাৰণে বোলো আইতাৰ ঘৰৰ পৰা আহোঁগৈ এয়া পাছফাল এনেকুৱা হৈ আছে দেখিছে নাই ঢেঁকীশাল এয়া ন ইমান ধুনীয়া ঢেঁকীয়া আইতাহঁতৰ ঢেঁকীটো ঢেঁকী অৱস্থা চাব দেই এইটো ঢেঁকী ঢেঁকীশাল দেখোঁ এখন টাইম নাই ঢেঁকীটো উঘালি পেলাব লাগিছিলে আকৌ আমাৰ ঢেঁকীটো দাঙি থৈ দিছোঁ খালি হেৰিটো নাই দঙা এই মানে খুবলিটো তেনেকৈ আছে ঢেঁকীটো খালি দাঙি থৈছোঁ মানে অঁ সেইটো হয় বাইদেউ গোহালি দেখিছে এয়া দেখিছে পানী এতিয়াও আছে মোৰ ঢেঁকীটোলৈহে বেয়া লাগিছোঁ এনেই একো নহয় আৰু আমাৰ কি কাঠ আছিলে আপোনাৰ নাহৰ নে কি অঁ চাম কাঠ হয় একো নহয় বাৰু অঁ এইটো ঢেঁকী খুবলি দেখিছে খুবলি আপোনাক গোটেই বোকা হৈ আছে গোটেই বোকা দেখিছে ন ঢেঁকী খুবলি এয়া মানে ভেচেলি আইতা কাষৰ হয় এওঁলোকৰ দেখিছে নহয় বিনা গগৈ ন বিনা চুতীয়া ঘৰ আপোনালোকে মানে কোনে কাক দিব এতিয়া আইতা এনেকুৱা হৈ গ'ল গম পায় মই এতিয়া এইটো কণ্ডিশ্যন ইয়াৰ অৱস্থা দেখিছে নহয় মই কালি দিনটোও শুই থাকিলোঁ তাৰপৰা গধূলি হস্পিটেল পালোঁগৈ অঁ নহ'লে বৰষুণ এজাক আৰু হ'লহেঁতেন ন এয়া দেখিছে নাই মানুহ এইটো জুহাল চাওক আপোনালোকে
ইমান বেয়া লাগিছে দেখিছেনে কেনেকৈ এতিয়া কিমান দিনলৈকে ধৰিব নোৱাৰে ভগৱানে জানে কি ক'ম আৰু জাজি কিন্তু এইটো গম পায় নাই আপোনালোকক কৈ থৈছোঁ বন্ধু বান্ধৱীসকল আজি ভেচেলি আইতা গৃহলৈ আহিলোঁ মোৰ গাত গম পায়ে কালি ৰাতি মই 3টা চিলাইন লৈছোঁ আৰু এতিয়া নাহিলেও উপায় নাই আৰু ভেচেলি আইতা গৃহ ইয়াত দেখিছে ন সেয়া ভেচেলি আইতা ঘৰ মই চাইকেলখন থৈ আহিলোঁ এইডোখৰ খহালে মানে পকালি অলপ হ'লেও ভাঙিছে ইফালেতো বহুত ভাঙিছে আৰু এয়া জাজি কুলু কুলু শব্দ দেখিছে নহয় এতিয়াও যথেষ্ট মানে সোঁত বৈ আছে মই খুব বেমাৰী গাই আহিছোঁ আৰু মানে মই কি পাৰিছোঁ আইতালৈ কিবা 2-এটা বস্তু লৈ আহিছোঁ মই যিখিনি পাওঁ কাৰণ আমাৰ নিজৰে এতিয়া থমলো বামলো মই আইতাক কেনেকৈ সহায় কৰিম ভাবি পোৱা নাই হ'লেও আহিছোঁ আপোনালোকে সকলোৱে কৈ আছে যে ভেচেলি আইতা ঘৰ কেনেকুৱা এয়া দেখিছে নাই এতিয়া যথেষ্ট মানে এতিয়া বহুত কমি আছে পানীটো আপোনালোকক দেখাই দিছোঁ হ'লেও কমি আছে যদিও দেখিছে নহয় এই জাজিয়ে গোটেই আমাক শেষ কৰি দিছিলে গম পালে নহয় আৰু মানে ইমান এই ৰাস্তাটো এনেকুৱা দেখিছে এই ৰাস্তাটোতে এইটো মানে কিবা এটা হেৰি দি থৈছে বাউণ্ডেৰী দি থৈছে গোটেই খহিলা আৰু বেছি নাই মানে এইটো আৰু এইকণ দেখিছে নহয় এইকণ দেখিছে কেনেকুৱা এইটো জাজি আৰু এইটো মৰিয়নি সমষ্টি পৰে মৰিয়নি সমষ্টি মানে ৰূপজ্যোতি কুৰ্মী বিধায়কৰ আৰু পঞ্চায়ত চেলেংহাট হ'ব কিজানি কমাৰগাঁও এই দেখিছে আমাৰ ঘৰৰ পৰা আইতা ঘৰলৈ 5.5 কিলোমিটাৰমান হয় আলিয়েদি এনেই ভিতৰেদি আহিলে লৈ দলংখনৰ তলেদি আহিলে মানে কম হয় মানে আৰু আইতা ভাগৰ এটাই কথা এই বৰমাগৰাকী গোটেই ডুবিলে কিন্তু আইতাহঁতৰ অকণমান হ'লেও বাচিলে মানে বুজি পালে মই আইতাও ধুনীয়াকৈ ভিডিঅ' বনাই আহিছোঁ মই এওঁলোকৰ কিমান হৈছিলে আপোনালোকৰ পানী কিমান হৈছিলে পানী ঘৰৰ ভিতৰত ইমান কিন্তু আমাৰ ভেচেলি আইতা ঘৰ ইমান নহ'লে ন সেই বৰমাহঁতে সেই ইটো ঘৰ বুলিলে এইটো চিলচিলকৈ সোমাইছিলে আৰু এই কানি কাপোৰ চব সিহঁতৰ থ'লেগৈ এই পাকঘৰটো মানে সম্পূৰ্ণ ডুবিলে ন সম্পূৰ্ণ ডুবিলে ঠিক আছে যাওক একদম তামোল খাই ৰাঙলী হৈ আছে দেখিছে না তামোল খাই ৰাঙলী ন ঠিক আছে দিয়ক ভগৱানে ইমানতে ৰক্ষা কৰিলে হয় ন জীয়াই যে ৰাখিলে মৰিব হ'লহি আৰু দেখা নাই যে মোক অনাৰ পৰা আগতেও নাই বোলে সিমান মোক অনাৰ পৰা এবাৰ আহিছিলে বাৰু এই মোক অনা এসপ্তাহমান পিছত এই শাওনৰ 27 তাৰিখে আনিছিলে মোক ইয়ালৈ ইয়াত এতিয়া এনেকুৱা আমাৰ আকৌ তাত একদম সমাজ গোটাই দিছে ইয়াত সিমান হেৰি নাই তাৰপিছত আৰু কেইদিনমান থাকিলোঁ দেখোন একদম পানী ৰাস্তাতে চিলচিলকৈ গ'ল বাৰু এই এন্দি আছিলে না আকৌ দোকানীহে কুশলৰ বাপে সেইদিনা আমাৰ ঘৰত থাকিলে আমি চবো বহি আছোঁ আৰু এইটো কিমান চনৰ কথা যে চনটো পাহৰিলোঁ নহয় মানে 80 ঘৰনে 88 87 হ'ব কিজানি কিবা এটা হ'ব আৰু তাৰপৰা মোক অনা আজি 35 বছৰমান হ'ল হয় তেন্তে তাৰ আগৰ 70 মানৰ হ'ব 70 নহ'লেও আপুনি দ্বিতীয়গৰাকীহে হয় নাই তাৰপিছত আৰু হেৰি কি কয় দেখিছোঁ আৰু সেয়াৰ পৰা নাই আৰু এই হেৰি খাই দোকানী খাই বুলি যে কয় তাৰপৰা তেওঁ আকৌ ৰুই আনিলি নহয় তেওঁ সেইদিনা দেখিবলৈ বোলে আমাৰ এনেকৈ নেদেখোঁ নহয় নাই নহয় আমাৰ মদৈজানখনহে পায়গৈ সেইফালে মদৈজানখন সেইফালে কাকজান ইমান দূৰ আমি মাজতে আছোঁ পানী আমি সিমান নাপাওঁ নোপোৱাৰ কাৰণে মানে এতিয়া ইয়াত দেখি আৰু সেয়া থাকিলোঁ আৰু সেই তাই শাহু বুঢ়ীহঁতো আছিলে ন গোঁসাইও থাকিলে ফুৰি ফুৰি লাগে যুগত ধৰিব ন তলৰ পৰা ঘৰৰ ভিতৰৰ পৰা ৰিমুমকৈ সোমাইছিলে কিন্তু এইবাৰ দাম আটাইতকৈ বেছি আৰু পদূলিমুখত ইমান 3 দিন নাই গোঁসাইহঁতে থাকিলোঁ নহয় এইবাৰ বোলো আটাইতকৈ বেছি গৰু গোহালিত বন্ধা নাই হ'লে আৰু এই পোৱালিকেইটাই বান্ধিছিলে জপনা খুৱাই থৈছোঁ আৰু গৰু মই বোলো গৰুকেইটা চব গৈ কাপোৰখন সামৰিলোঁ গৰুকেইটা সেই আলিতে তাতে থ'লে নে বেলেগলৈ আনিলে গোঁসাই ঘৰত 3 দিন বান্ধিলোঁ সেই বাচ্চাটো 3 দিন নোৱাৰিলোঁ সোমাব এতিয়া আপোনালোকে কিবা কিবি পাইছেনে বস্তু বাহানি পাইছোঁ আৰু এইবোৰ গাঁৱলীয়াবোৰ দিয়াবোৰ চৰকাৰে সিমানকে পাব ঠিক আছে মই ভেচেলি আইতা ঘৰলৈ যাওঁ দেই ভালে থাকক পাই এয়া দেখিছে নাই এয়া মানে জাজি নহয় এই নদীয়ে যে ইমান পানী বাঢ়িলে আপুনি ভাবিব নোৱাৰে ন এয়া জাজি এয়া মানে হেৰি নদী চাওক এখন দেখিছে নহয় আৰু এবাৰ কিজানি তললৈ গৈ ভিডিঅ' বনাব নোৱাৰিম আৰু ইমান থিয় হৈ কেনেকুৱা এইখিনিতে আমি ভিডিঅ' বনাম এইফালৰ পৰা গৈ এইখিনিতে আমি ভিডিঅ' বনাম এতিয়া মানে মইতো তললৈ ভুলকমো যাব নোৱাৰোঁ বাৰু আৰু মোৰ অৱস্থাটো বহুত কাহিল এতিয়া ইমান এয়া দেখিছে নহয় পানী এনেকৈ নামি গৈ আইতাই পানী চানী আনে এতিয়া এয়া দেখিছে জাজি ইমান সোঁত বৈছে নহয় কি ক'ম আৰু আহকচোন ভেচেলি আইতা ঘৰত কি হ'ল চাওঁ মোৰ চাইকেলখন এইখন দেখিছে ৰাখি থৈ দিছোঁ